আজি মই বনাবলৈ লৈছোঁ মাছৰ কণীৰ পকৰি। মাছ আনিছিলে, তাৰ লগত যিহেতু অকণমান কণী থাকিলে, তাকে ভাবিলোঁ আজি মাছৰ কণীৰে পকৰিকে বনাওঁ। তো তাৰ কাৰণে মই লৈছোঁ আটা গুড়া অলপ লৈছোঁ আৰু বেচন লৈছোঁ অলপ, বেকিং পাউডাৰ লৈছোঁ, নিমখ লৈছোঁ আৰু নৰসিংহ পাত, এইফালে পিঁয়াজ আৰু জলকীয়া এইকেইটাই লৈছোঁ। আৰু কালাৰ কাৰণে হালধি গুড়ি অলপমান দিম আৰু ৰেড চিলি আৰু অকণমান জিৰা গুড়া লৈছোঁ। প্ৰথমে মাছৰ কণীখিনিৰ লগত গোটেইখিনি বস্তু মিক্স কৰি ল'ম। পৰিমাণবোৰ আপোনালোকৰ ইচ্ছা অনুযায়ী ল'ব। গোটেইখিনি মিক্স কৰাৰ পিছত 10 মিনিটৰ কাৰণে মই ৰাখি দিম। চাহৰ লগত পকৰি খাই কোনে কোনে ভাল পায় বাৰু? পকৰি কিন্তু আমাৰ খুব প্ৰিয়, আমি প্ৰায়ে খাই থাকোঁ পকৰি। দোকানৰ পৰা কিনি খোৱা পকৰিতকৈ নিজে ঘৰত বনাই খোৱা পকৰিৰ সোৱাদেই বেলেগ। জনাবচোন মোক কমেণ্টত কোনে কোনে পকৰি খাই ভাল পায় আৰু কেনেকৈ বনাই খায় সেইটোও জনাব। এতিয়া মোৰ গোটেইখিনি ইয়াত মিক্স কৰা হৈ গৈছে। তাৰপিছত মই দিম ইয়াত পানী বেছি দিব নালাগে। চাই থাককচোন ভিডিঅ'টো। গোটেইখিনি মই এতিয়া মিক্স কৰি ল'লোঁ এনেদৰে। বেছি পানী নিদিব। এয়া চাওক, এতিয়া মই এইখিনি 10 মিনিটমানৰ কাৰণে ৰাখি দিম। এতিয়া এখন কেৰাহীত প্ৰথমে মই তেল দি লৈছোঁ, তাৰপিছত চামুচেৰে এক চামুচ কৰি মই গোটেইখিনি পেষ্ট তাত মই দি দিম। এতিয়া এবাৰ গোটেইখিনি লৰাই দিছোঁ আৰু গোটেইখিনি মই এতিয়া এনেদৰেই বনাই ল'ম। বনাই হৈ গ'ল আৰু মই এতিয়া গোটেইখিনি ধুনীয়াকৈ সুন্দৰকৈ সজাই লৈছোঁ। এয়া চাওক, দেখিবলৈ বৰ ধুনীয়া হৈছে আৰু খাবলৈ বহুত টেষ্টি। যিটো মাছৰ কণীখিনি এনেও খাবলৈ ভাল লাগে, কিন্তু পকৰি নিচিনাকৈ বনালে বেছি সোৱাদ হয় তাৰ। আৰু যদি মোৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে, তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ যিটো বেল আইকন সেইটো ক্লিক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।